এই মুহূৰ্তত লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। ৰাষ্ট্ৰীয় শিক্ষানীতি আয়োগৰ পৰা ৰাজ্যৰ শিক্ষাৰ্থীসকললৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। 2023 চনত শেষবাৰৰ বাবে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। অহা বছৰৰ পৰা কলেজত নাথাকে উচ্চতৰ মাধ্যমিক শাখা। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰযোজ্য কৰাৰ দিশত এনেবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যৰ কলেজসমূহত অহা বছৰৰ পৰা নাথাকে উচ্চতৰ মাধ্যমিক শাখা। চৰকাৰে ইতিমধ্যে 56খন CBSEৰ অধীনৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় মুকলি কৰিছে। জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, ডন বস্ক আদিক একাদশ দ্বাদশ শ্ৰেণী মুকলি কৰাৰ নিৰ্দেশ চৰকাৰৰ। 2023 চনলৈ একত্ৰিত হ'ব সেৱা আৰু AHSEC বৰ্ড। 2023 চনত শেষবাৰৰ বাবে HSLC পৰীক্ষা অনুষ্ঠিত হ'ব। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰযোজ্য কৰাৰ দিশত এনেবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই কথা জানিবলৈ দিছে শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াই।